নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলা মাদাৰ টেৰেছা। তেওঁ 1979 চনত এই বঁটা লাভ কৰিছিল। এভাৰেষ্ট শৃংগ বিজয়ী প্ৰথম ভাৰতীয় মহিলা বাচেন্দ্ৰী পাল। ভাৰত ৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় মহিলা ইন্দিৰা গান্ধী। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম ভাৰতীয় মহিলা আশাপূৰ্ণা দেৱী। ভাৰত ৰত্ন লাভ কৰা প্ৰথম ভাৰতীয় মহিলা সংগীত শিল্পী MS শুভলক্ষ্মী। মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহিলা কল্পনা চাওলা। অলিম্পিকৰ বক্সিঙত ব্ৰঞ্জৰ পদক পোৱা প্ৰথম ভাৰতীয় মহিলা মেৰী কম। তেওঁ 2012 চনত লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। অলিম্পিকৰ মল্লযুঁজত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা সাক্ষী মাল্লিক।